আজিৰ ভিডিঅ'টোত আমি জানিম একালৰ বাইক ইণ্ডাষ্ট্ৰীত দবদবাই থকা হিৰো হণ্ডা বাইক কিয় নাইকিয়া হৈ গ'ল। এতিয়া তাৰ সলনি কেৱল হিৰোৰ নামত বেলেগ গাড়ী আৰু হণ্ডাৰ নামত বেলেগ গাড়ী বজাৰত মুকলি কৰা হৈ গ'ল। ইয়াৰ আগতেচোন হিৰো হণ্ডাৰ যি গাড়ী আহিছিলে সেই সকলোবোৰ গাড়ীত হিৰো হণ্ডা বুলি লিখা আছিলে, কিন্তু এতিয়া দেখা গৈছে যে সকলোবোৰ গাড়ী হিৰোৰ বেলেগ ছেপাৰেটকৈ লিখা থাকে আৰু হণ্ডাৰ হণ্ডা বুলি ছেপাৰেট লিখা থাকে। আচলতে সেয়া কিয় হ'ল? আচলতে হিৰো আৰু হণ্ডাৰ মাজত ছেপাৰেট কিয় হ'ল এই বিষয়ে আমি প্ৰথমে জনাৰ আগতে আমি প্ৰথমে জানি ল'ব লাগিব যে হিৰো ক'ৰ কোম্পানী হয় আৰু হণ্ডা ক'ৰ কোম্পানী হয়। আচলতে হিৰো হৈছে আমাৰ ভাৰতৰ এটা কোম্পানী হয় আৰু হণ্ডা হৈছে জাপানৰ কোম্পানী। আৰু হিয়াৰে হিৰো আছিল এটা চাইকেল নিৰ্মাণ কৰা কোম্পানী আৰু হণ্ডা আছিল এটা বাইক নিৰ্মাণ কৰা কোম্পানী। আচলতে আমাৰ ভাৰতবৰ্ষত হিৰো কোম্পানীটো 1956 চনত ব্ৰজমোহনলাল মুনছলাৰে আমাৰ ভাৰতত প্ৰথম স্থাপন কৰিছিল। আৰু এইদৰে স্থাপন কৰা এই হিৰো কোম্পানীটো চাইকেল মেনুফেকচাৰ কৰিছিল। আৰু এইদৰে সেই কোম্পানীটো যেতিয়া চাইকেল মেনুফেকচাৰ কৰিছিল এই সময়ত আমাৰ ভাৰতবৰ্ষকে ধৰি সমগ্ৰ বিশ্বত এই হিৰো চাইকেল বহুত বেছি পপুলাৰ হৈ গৈছিল। আৰু এনেদৰে এই হিৰো কোম্পানীটোৰ এইদৰে চাইকেল ইণ্ডাষ্ট্ৰীটোত অত্যাধিক জনপ্ৰিয় হোৱাৰ বাবে তেওঁলোকৰ মনত এটা চিন্তা আহি গ'ল যে তেওঁলোকে বাইকো মেনুফেকচাৰ কৰি বজাৰত বিক্ৰী কৰিব। কিন্তু যেতিয়া তেওঁলোকৰ এই চিন্তাটো আহিল তেতিয়া তেওঁলোকৰ এটাই বাধা আছিল যে তেওঁলোকে বাইক নিৰ্মাণ কৰিলেও তেওঁলোকে বাইকৰ ইঞ্জিন নিৰ্মাণ কৰিবলৈ তেওঁলোকক যিখিনি বস্তু লাগে এই বস্তুখিনি তেওঁলোকৰ ওচৰত নাছিল বা এই বাইকৰ ইঞ্জিন মেনুফেকচাৰ কৰিবলৈ তেওঁলোকৰ কোনো ধৰণৰ টেকন'লজি নাছিল। গতিকে এই কাৰণে তেওঁলোকে এই বাইকৰ ইঞ্জিন নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে জাপানৰ কোম্পানী হণ্ডাক ভাৰতলৈ আমন্ত্ৰণ কৰিবলগীয়া হ'ল। আৰু এনেদৰে ভাৰতলৈ এই হণ্ডা কোম্পানীক আমন্ত্ৰণ কৰি তেওঁলোকৰ এই দুটা কোম্পানীক টাই আপ কৰিলে আৰু টাই আপ কৰি তেওঁলোকে চুক্তি কৰিলে যে তেওঁলোকে হিৰো কোম্পানীয়ে বাইকৰ সকলোবোৰ পাৰ্ট বনাব আৰু হণ্ডা কোম্পানীয়ে বাইকৰ সকলোবোৰ ইঞ্জিন বনাব আৰু এইদৰে ইঞ্জিন আৰু এই পাৰ্টটো ভাৰতত এছেম্বল কৰি তেওঁলোকে হিৰো হণ্ডা নামেৰে বাইক বিক্ৰী কৰিব। আৰু এইদৰে কথা বোলে তেওঁলোকে এই কামত আগবাঢ়িলে আৰু এইদৰে তেওঁলোকে প্ৰথম বাইক নিৰ্মাণ কৰি উলিয়ালে আৰু বাইকখনৰ নাম ৰাখিলে যে হিৰো হণ্ডা মেক্স 100। আৰু যেতিয়া তেওঁলোকে এই বাইকখন বজাৰত মুকলি কৰিলে তেতিয়া তেওঁলোকে কম সময়ৰ ভিতৰতে এই গাড়ীখন অত্যাধিক জনপ্ৰিয় হৈ গ'ল। আৰু এইদৰে জনপ্ৰিয় হোৱাৰ ফলত তেওঁলোকে পৰৱৰ্তী সময়ত আকৌ একেদৰে হিৰো হণ্ডা নামত অন্যান্য গাড়ী মুকলি কৰিবলৈ আৰম্ভ কৰিলে। আৰু ইয়াৰ আটাইতকৈ লক্ষণীয় কথাটো সেইটোৱে যে তেওঁলোকে যিমান গাড়ী এইদৰে মুকলি কৰি বজাৰত মুকলি কৰা হ'ল এই সকলোবোৰ গাড়ী তেওঁলোকৰ ছুপাৰহিট প্ৰমাণিত হ'ল। আৰু এইদৰে সকলোবোৰ গাড়ী অত্যাধিক জনপ্ৰিয়তা হোৱাৰ পাছতে হিৰো কোম্পানীয়ে ভাবিলে যে তেওঁলোকৰ এই গাড়ীসমূহ কেৱল ভাৰততে বিক্ৰী নকৰি তেওঁলোকে ভাৰতৰ বাহিৰতো বিক্ৰী কৰাৰ কথা চিন্তা কৰিলে। কিন্তু ইয়াৰ লক্ষণীয় কথাটো সেইটোৱে হৈ গ'ল যে হণ্ডা কোম্পানীয়ে যিহেতু ভাৰতত হিৰোৰ লগত টাই আপ কৰি বাইক বনাই আছিল, কিন্তু হণ্ডা কোম্পানী অলৰেডি এক্সিষ্টিং এটা বাইক কোম্পানী হয় আৰু এই বাইক কোম্পানীটোৱে আমেৰিকা ইংলেণ্ড আদি কৰি গোটেই মাৰ্কেটটো দখল কৰি ৰাখিছিলে। আৰু এনে ক্ষেত্ৰত যেতিয়া হিৰো আৰু হণ্ডাৰ টাই আপ কৰি বনোৱা এই বাইকসমূহ হিৰোই বাহিৰত আমেৰিকা বা ইংলেণ্ডত বিক্ৰী কৰিবলৈ চিন্তা কৰিলে তেতিয়া হণ্ডাই এই বাইকসমূহ বাহিৰত আমেৰিকা বা ইংলেণ্ডত বিক্ৰী কৰাত বাধা প্ৰদান কৰিলে। যাৰ ফলত এইদৰে বাধা প্ৰদান কৰাৰ লগে লগে এই কোম্পানী দুটাৰ মাজত এটা মনোমালিন্য আহি গ'ল। ইয়াৰ পাছতে আৰু এটা মনোমালিন্য আহি গ'ল যে যেতিয়া হিৰো আৰু হণ্ডা কোম্পানীয়ে প্ৰথম চুক্তি কৰিছিলে এই চুক্তিখনত লিখা আছিল যে ভাৰতত যেতিয়া হিৰো আৰু হণ্ডা একেলগ হৈ কাম কৰি থাকিব তেতিয়া হিৰো কোম্পানীয়ে কোনো কাৰণত ছেপাৰেটকৈ বাইক প্ৰডিউচ কৰি পেলাই বিক্ৰী নকৰে বা হণ্ডা কোম্পানীয়ে কোনো কাৰণত ছেপাৰেটকৈ বাইক প্ৰডিউচ কৰি ভাৰতত বিক্ৰী নকৰে বুলি তাত চুক্তি লিখা আছে। কিন্তু এই চুক্তি উলংঘা কৰি হণ্ডা কোম্পানীয়ে ভাৰতত তেওঁলোকৰ হণ্ডা ইণ্ডিয়া লিমিটেড বুলি এটা কোম্পানী ৰেজিষ্টাৰ কৰিলে। আৰু কোম্পানী ৰেজিষ্টাৰ কৰাৰ পাছত তেওঁলোকে তেওঁলোকৰ হণ্ডাৰ নামত বেলেগ বাইক মুকলি কৰিবলৈ আগবাঢ়ি আহিলে। আৰু এনেদৰে এইদৰে চুক্তি উলংঘা কৰাৰ ফলত হিৰো কোম্পানী অতিষ্ঠ হৈ গ'ল। আৰু অতিষ্ঠ হোৱাৰ ফলত পৰৱৰ্তী সময়ত দুয়োটা কোম্পানীৰ মাজত কনফ্লিক্ট আৰম্ভ হৈ গ'ল। আৰু এইদৰে কনফ্লিক্ট আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকৰ মাজত অত্যাধিক মনোমালিন্য বৃদ্ধি পালে। আৰু এইদৰে এক্সট্ৰিম লেভেলত যেতিয়া মনোমালিন্য বৃদ্ধি পালে তেতিয়া অৱশেষত দুয়োটা কোম্পানীয়ে ছেপাৰেট হৈ গুচি যাবলৈ বাধ্য হ'ল। গতিকে এইকাৰণে পূৰ্বতে এইদৰে দেখা আমি হিৰো হণ্ডা কোম্পানীটো এতিয়া হিৰো বাইক আমি বেলেগকৈ দেখিবলৈ পাওঁ আৰু হণ্ডা বাইক আমি বেলেগকৈ দেখিবলৈ পাওঁ। ইয়াৰ কাৰণটো এইটোৱে যে এতিয়া বৰ্তমান দুয়োটা কোম্পানীৰ মাজত কোনো ধৰণৰ মাৰ্চ নাই বা কোনো ধৰণৰ তেওঁলোকে টাই আপ কৰি কাম নকৰে। গতিকে সেইটোৱে হৈছে হিৰো আৰু হণ্ডাৰ মাজত বিভাজন হোৱাৰ কাহিনী।